নমস্কাৰ মোৰ অকণমানি পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছোঁ। অকণমানি পৃথিৱীখনৰ এটা অকণমানি ভিডিঅ'লৈ মই পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি আছোঁ মই চেঙেলীবাৰী বেতবাৰী অঞ্চলত। মোৰ লগত আছে চাহিদ আৰু এইফালে আছে নেকিবুৰ আৰমান। আৰু মই আজি আপোনাক দেখুৱাম এজোপা প্ৰায় 500 বছৰ পুৰণি বেঙেনা গছ, যাৰ নাম বাখৰ বেঙেনা। আৰু মই আপোনাক দেখুৱাই দিছোঁ এটা ভিউ প্ৰথমতে, তাৰপিছত কম বাখৰ বেঙেনা এটা সৰুকৈ মই দেখাম আৰু কেনেকৈ কিদৰে আছে বাখৰ বেঙেনা আমি চাম আজি। বলক বাখৰ বেঙেনা ওচৰলৈ। এইজোপাই সেই ঐতিহাসিক বাখৰ বেঙেনা। মই বাখৰ বেঙেনা একদম কাষতে আছোঁ। তলা বন্ধ হৈ আছে, ভিতৰলৈ সোমাব নোৱাৰি। চাওক ইয়াতে লিখা আছে, মই আপোনাক দেখুৱাই দিছোঁ। এয়া চাওক, বিস্ময়ক বৃক্ষ বাখৰ বেঙেনা। ইয়াতে বয়স লিখা আছে 580 বছৰ। আৰু এখন 2014 চনতে মৰা বেনাৰ, ইয়াতে লিখা আছে 2014 চন। আৰু এইটো হ'ল তাৰ বৈজ্ঞানিক নাম। আৰু এই বাখৰ বেঙেনা সংৰক্ষিত অৱস্থাত আছে। চাৰিওফালে গাৰ্ড ৱাল আছে আৰু চাৰিওফালে ৱাল থকাৰ উপৰিও চাওক গছজোপা কিনাৰে কিনাৰে ৱাল দিয়া আছে। আৰু ইয়াতে দুটা ঘৰো আছে, এটা এফালে আছে আৰু এটা জিৰণি কোঠা আছে ইয়াতে এইটো। আৰু মই গোটেই চাৰিও কাষটো এবাৰ দেখুৱাই দিছোঁ। আৰু আমি আছোঁ এতিয়া বাখৰ বেঙেনাত। এয়া চাহিদ আছে, আৰমান আছে, নেকিবুৰ আছে, আমি চাৰিওজন আহিছোঁ। আৰু এয়া চাওক, মই গোটেই চাৰিও স্কোৱাৰটো দেখাই দিছোঁ বাখৰ বেঙেনাৰ। খুব ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে ইয়াতে। আৰু খুব ধুনীয়া এটা পৰিৱেশ। ৰাতিপুৱাই আহিলোঁ, গোটেই চাৰিও স্কোৱাৰটো কি একদম ধুনীয়াকৈ চাৰিওফালে ৱাল মাৰি একদম সংৰক্ষণ কৰি ৰাখিছে। আৰু খুব ধুনীয়া সযতনে ৰাখিছে। কিনাৰে কিনাৰে এইবোৰ দেখিছে ফুল গছ আছে কিনাৰে কিনাৰে। আৰু খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আছে, সুন্দৰ পৰিৱেশ। মই চাৰিও কাষটো আপোনাক দেখুৱাই দিছোঁ। এই বাখৰ বেঙেনাৰ চাৰিও কাষ। আৰু ইয়াতে সোমাই আহোঁতে এখন খুব ধুনীয়া দলং আছে। এইটো হ'ল বাখৰ বেঙেনালৈ সোমাই অহা ৰাস্তাটো। চব একদম খুব ধুনীয়া এখন দলং আছে, এখন গেটখন আছে, গোল 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 গছ। আৰু ইয়াতে এখন ফটো আছে, ফটোখনৰ হয়তো পুৰণি হৈ গৈছে, সেইটো কাৰণে কালাৰটো গুচি গৈছে। ধুনীয়া এখন ফটো, ৰজাদিনীয়া তাত কিছু দৃশ্য ইয়াতে প্ৰতিস্ফুট হৈছে। হয়তো ইয়াতে অকণমান মই ধৰিব পাৰিছোঁ, এয়া লাচিত বৰফুকন বুলি লিখা আছে ইয়াতে। গোটেই বেনাৰখন যিহেতু কালাৰটো গুচি গ'ল সেইবাবে ভালদৰে ধৰিব পৰা নাই। কেনেকুৱা ভাই, কেনেকুৱা লাগিছে? আৰু চাওক, মই শিৱসাগৰৰে হয় আৰু শিৱসাগৰতে বাখৰ বেঙেনা আছে। সৰুৰ পৰা শুনি আহিছিলোঁ, বাখৰ বেঙেনা কথা শুনি আহিছিলোঁ। গছজোপা 500 বছৰ মানে তাৰো অধিক পুৰণি বুলি গম পাই আহিছিলোঁ, কিন্তু হ'লেও আজিলৈকে দেখা নাছিলোঁ। আজি ৰাতিপুৱাই আহিলোঁ আমি চাৰিওটা, খুব ভাল লাগিছে মনটোত। বাখৰ বেঙেনা দেখিলোঁ আজি খুব ওচৰৰ পৰা। আগতে শুনি আছিলোঁ, ডাঙৰ মুখত শুনিছিলোঁ, আজি দেখিলোঁ ওচৰৰ পৰা, বহুত ভাল লাগিছে মনটো। আৰু এখন সৰু তাতে আৰু এখন কিবা এটা আছে, মই দেখাই দিছোঁ বেনাৰ এখন। এইখন ভাবিছিলোঁ কিবা লিখা আছে বুলি, লিখা নাই। আৰু ইয়াতে এইটো কি হয় নাজানো, ইয়াতে বনাই থৈছে। আৰু চাইডে চাইডে এইবোৰ ফুল আছে। চাৰিও স্কোৱাৰ আপুনি দেখিব, খুব ধুনীয়া ধুনীয়া হালধীয়াকৈ ফুল ফুলি আছে ইয়াতে। এয়া চাওক বাখৰ বেঙেনা দুজোপা আছে, দুজোপা বেছিয়ে হ'ব নেকি চাগে। ইয়াতে মানে এজোপা নিচিনাই লাগিছে, কিন্তু এইজোপা অলপ ছাইডত থকাৰ কাৰণে গম পাইছোঁ যে দুজোপা হয় বুলি। কিন্তু অকণমান অকণমান ফাক ফাক আছে, দুজোপাতকৈ বেছি হ'ব চাগে ন? বেছি হ'ব চাগে। আৰু চাওক, বহুত পুৰণি, 580 বছৰ। মানে কিবা ভাবিলে বেলেগ ধৰণৰ লাগি যায় কথাটো, কিদৰে সংৰক্ষণ হৈ আছে চাওক। একদম খুব ধুনীয়াকৈ আজিও সংৰক্ষণ হৈ আছে। কিন্তু এতিয়া আৰু ভালদৰে আৰু 500 আৰু 1000 আৰু তেনেকৈ বহু হাজাৰ বছৰ এনেদৰে জীয়াই থাকক। আৰু চাওক,
শিৱসাগৰখন এনেকুৱাই। শিৱসাগৰ বুলি ক'লে সদায় আমাৰ বুকুত গৌৰৱে খুন্দা মাৰে। আৰু অসাধাৰণ শিৱসাগৰৰ কিছুমান অসাধাৰণ বস্তু আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক দেখুৱাইছোঁ বাখৰ বেঙেনা। ইয়াৰ পিছতো আৰু বহুত কিবা কিবি আছে, দেখুৱাই যাম। ইয়াতে চুকাফাৰ এখন ফটোও লগাই থোৱা আছে, মই ফটোখনো দেখাই দিছোঁ। এখন ফাটি গৈছে ফটোখন, এখন চুকাফাৰে ফটো হয়, ফাটি গৈছে। আৰু যি কি নহওক ফটোকেইখন বেয়া হৈ গৈছে যদিও গোটেই চাৰিওপাশটো সংৰক্ষণ হৈ আছে। চাওক খুব ধুনীয়া এটা পৰিৱেশ। এয়া আছিল বাখৰ বেঙেনাৰ এটা সৰু ভিডিঅ'। এতিয়া আমি যাবলৈ ওলালোঁ আৰু খুব ভাল লাগিল বাখৰ বেঙেনা আহি। সেয়া মোৰ পিছফালে বাখৰ বেঙেনা। আৰু চাওক এনেধৰণৰ ভিডিঅ'সমূহ আৰু দি থাকিম আৰু বিভিন্ন জেগালৈ গৈ থাকিম এনেদৰে। লগত ইহঁতকেইটাকো দেখি থাকিব। আৰু চাওক ইমান ধুনীয়া এটা পৰিৱেশ, আহি ভাল লাগিছে। এজোপা আমলখি গছ একদম সোমাই আহোঁতেই পাব। আৰু ওচৰতে লগতে এখন দলং আছে, দলংখন পাৰ হৈ যাব লাগিব। ইয়াতে পুখুৰী এটা আছে, খুব ধুনীয়া পৰিৱেশ আৰু বুজাব নোৱাৰোঁ এক অনুভূতি। আৰু বৰ বিশেষ নাজানো বাখৰ বেঙেনা গছজোপাৰ বিষয়ে, সেইটো কাৰণে বৰ বিশেষ একো ক'ব পৰাও নাই। আৰু ভালকৈ এদিন আকৌ আহিম, ইয়াৰে কাৰোবাক সুধিম কেনেদৰে সংৰক্ষণ কৰি ৰাখিছে। আৰু যিসকল ব্যক্তিয়ে এই গোটেই বাখৰ বেঙেনাজোপা সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকৰ প্ৰতি আমি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই অঞ্চলবাসীৰ ৰাইজে যাতে এই সম্পদ এই অঞ্চলৰ বুকুত যাতে এনেদৰে আৰু হাজাৰ হাজাৰ বছৰ এনেদৰে সংৰক্ষণ কৰি ৰাখক, তাৰ অনুৰোধ মোৰ। ভিডিঅ'টো ইমানেই আছিল, ইয়াতে সামৰণি মাৰিলোঁ। আৰু শেষত আমাৰ ভাষা আমি অসমীয়া, জয় অসম।